ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি বিভিন্ন ব্যঞ্জন বৰ্ণসমূহৰ সৈতে ক আৰু খ এই দুটা ব্যঞ্জন বৰ্ণ যোগ কৰিবলৈ শিকিছিলোঁ আৰু যোগ কৰাৰ ফলত আমি কিছুমান নতুন যুক্তাক্ষৰ পঢ়িবলৈ পাইছিলোঁ। এতিয়া আহাচোন আমি সেই যুক্তাক্ষৰসমূহ থকা কেইটামান শব্দ পঢ়ি চাওঁ। প্ৰথমটো শব্দ দিয়া হৈছে চাবা পালকি। পালকিত লয়কয়ালক এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছত দিয়া শব্দটো হৈছে লংকা। লংকাত কোনটো যুক্তাক্ষৰ লগ লাগিছে তোমালোকে গম পাইছানে বাৰু? উঙয়কয়াংক। এই উঙয়কয়াংক যুক্তাক্ষৰটো লগ লাগিছে লংকা। ইয়াৰ পিছত দিয়া শব্দটো হৈছে শংখ। শংখ শব্দটোত উঙয়ক্ষয়াংখ এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছত দিয়া শব্দটো হৈছে পাংখা। পাংখা শব্দটোতো উঙয়ক্ষয়াংখ এই যুক্তাক্ষৰটো লগ লাগিছে। এতিয়া আহাচোন আমি এই শব্দ চাৰিটা আকৌ এবাৰ পঢ়ি চাওঁ। পালকি, লংকা, শংখ, পাংখা। ইয়াৰ পিছৰ শব্দটো হৈছে বলকল। বলকল শব্দটোত লয়কয়ালক এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছত দিয়া শব্দটো হৈছে পুষ্কৰ। পুষ্কৰ শব্দটোত মূৰ্ধন্য স যোগ ক এই শইকস্ক যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছত দিয়া শব্দটো হৈছে ভাস্কৰ। ভাস্কৰ শব্দটোত দন্তীয় স যোগ ক এই শইকস্ক যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে অংকুৰ। অংকুৰ শব্দটোত উঙয়কয়াংক এইটো যুক্তাক্ষৰ লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে কিংখাপ। কিংখাপ শব্দটোত উঙয়ক্ষয়াংশ এই যুক্তাক্ষৰটো লগ লাগিছে। আৰু ইয়াৰ পিছৰ শব্দটো হৈছে পংকজ। পংকজ শব্দটোত উঙয়কয়াংক এই যুক্তাক্ষৰটো লগ লাগিছে। এতিয়া আহাচোন আমি এই শব্দকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। বলকল, পুষ্কৰ, ভাস্কৰ, অংকুৰ, কিংখাপ, পংকজ। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা আমি ইয়াৰ পিছত দিয়া শব্দকেইটা পঢ়ি চাওঁ। প্ৰথমটো শব্দ হৈছে সংকলন। সংকলন শব্দটোত উঙয়কয়াংক এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে জাতিস্কাৰ। জাতিস্কাৰ শব্দটোত মূৰ্ধন্য স যোগ ক শইকস্ক এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছত দিয়া নমস্কাৰ শব্দটোতো শইকস্ক যুক্তাক্ষৰ লগ লাগিছে, কিন্তু এইটো শইকস্ক হৈছে দন্তীয় স যোগ ক শইকস্ক এইটো যুক্তাক্ষৰহে ইয়াত লগ লাগিছে। ইয়াৰ পিছৰ শব্দকেইটা হৈছে উল্কাপাত। উল্কাপাত শব্দটোত লয়কয়ালক এই যুক্তাক্ষৰটো লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে বিশৃংখল। বিশৃংখল শব্দটোত উঙয়ক্ষয়াংশ যুক্তাক্ষৰটো লগ লাগিছে। আৰু একেবাৰে শেষৰ শব্দটো হৈছে তিৰস্কাৰ। তিৰস্কাৰ শব্দটোত দন্তীয় স যোগ ক শইকস্ক এই যুক্তাক্ষৰটো লগ লাগিছে। এতিয়া আহাচোন আমি এই শব্দকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। সংকলন, জাতিস্কাৰ, নমস্কাৰ, উল্কাপাত, বিশৃংখল, তিৰস্কাৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই শব্দকেইটা শুদ্ধ উচ্চাৰণেৰে সৈতে ভালদৰে পঢ়িবলৈ যত্ন কৰিবা। আহা আমি আকৌ এবাৰ এই শব্দকেইটা পঢ়ি চাওঁ। ইয়াৰ পিছত তোমালোকে ধুনীয়াকৈ শব্দসমূহ পঢ়িবলৈ যত্ন কৰিবা। পালকি, লংকা, শংখ, পাংখা, বলকল, পুষ্কৰ, ভাস্কৰ, অংকুৰ, কিংখাপ, পংকজ, সংকলন, জাতিস্কাৰ, নমস্কাৰ, উল্কাপাত, বিশৃংখল, তিৰস্কাৰ। এনেদৰেই তোমালোকে শব্দকেইটা শুদ্ধকৈ পঢ়িবলৈ যত্ন কৰিবা।